নমস্কাৰ, কাবেৰী এগ্ৰ লাইভ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে আছে? নিশ্চয় ভাল চাগে, নহয় জানো? আজি ভাবিছোঁ দুপৰীয়া আলহী আহিব, সেই গতিকে আলহীলৈনো কি বনাম? একদম চিম্পুলকৈ তিলৰ তৰকাৰীৰ লগত লোকেল মুৰ্গী আঞ্জা এখন বনাই দিম আৰু ঘৰুৱা যিকোনো চব্জি আছে সেইটো বনাই দিম, দাল এখন বনাই দিম। তো সেয়েহে ভাবিলোঁ তিলৰ আঞ্জা যিহেতু বনাম, অলপ বেলেগ আমাৰ খোৱা পদ্ধতিটোতো আপোনালোকক সেই পদ্ধতিটো দেখাওঁ। কোনে কোনেনো তেনেকৈ খাই জনাবচোন, আৰু কেনেকুৱা লাগিছে ডিছটো কমেণ্ট কৰি নিশ্চয় জনাব। আহক তেন্তে ডিছটোলৈ আগবাঢ়ি যাওঁ, নহয় জানো? এয়া মই বনাবলৈ ওলাইছোঁ তিল, আৰু লগত লৈছোঁ খুন্দি লোৱা পিঠাগুড়ি আৰু তিলৰ গুড়া, আৰু অলপ সৰুকৈ অলপকৈ আৰু গৰম মছলা। তো এইটো হৈছে আমাৰ ঘৰৰ লোকেল মুৰ্গী। ইয়াত কাটি দিছে মোৰ ৰসমণি চাই, তো তাই খুব সুন্দৰ কৰি কাটি কুটি বাছি দিলে। তো এতিয়া মই ইয়াত দিছোঁ আদা নহৰু পেষ্ট, ঘৰুৱা মিঠাতেল আৰু অলপ কটা পিঁয়াজ, আৰু ইয়াতে মই পেষ্ট কৰি লৈছোঁ পিঁয়াজৰ লগত নৰসিংহ পাত। তেনেদৰে সকলোবোৰ অলপ অলপকৈ ধুনীয়াকৈ সুন্দৰকৈ মিলাই পেলাই ল'লোঁ, আৰু ভালদৰে সানি লোৱাৰ পিছত 10 মিনিট সময়ৰ কাৰণে মই ঢাকি ৰাখিলোঁ। তাৰপাছত মই এয়া তেল গৰম কৰিলোঁ, পিঁয়াজ দিছোঁ। সকলোৱে যেনেদৰে বনায় আৰু তেনেদৰে একদম ঘৰুৱা পদ্ধতি, চিম্পুল। ঘৰুৱা বুলি ক'লে টাউনতো হয়, গাঁৱতো হয় ঘৰুৱা, কিন্তু আমাৰ একদম গাঁৱৰ ঘৰুৱা। তো এয়া লোকেল মুৰ্গীখিনি মই খৰিলৈকে লৈ আহিলোঁ, খুব সুন্দৰ কৰি ভাজিম বুলি। আৰু মাংস যিহেতু মাছ মাংস প্ৰায় খৰিতে বনাওঁ মই, সেইটো কাৰণে খৰিলৈকে আনিলোঁ। আৰু এয়া ধুনীয়াকৈ ভজা হৈ গৈ আছে, তেলবোৰ ওলাই আহিছে। এইখিনি সময়ত এটা কথা কওঁ, যেতিয়া আমি মাংসখিনি ভাজি থাকোঁ তেতিয়া মই অলপ অলপকৈ পানী দি গৈ শুকুৱাই লৈ গৈ থাকোঁ। তেনেদৰে 3-4 বাৰমান দি শুকুৱাই লৈ যাব লাগিব, তেতিয়া হয়তো লোকেল মুৰ্গীখিনি ভালদৰে সিজা যেন মোৰ লাগে। আৰু তেনেদৰে মই কৰি গৈছোঁ। দেখি একদম খুব সুন্দৰ লাগিছে, খাওঁ খাওঁ যেন লাগি গৈছে কথাখিনি। আৰু মোৰ লোকেল মুৰ্গী সঁচাকৈ বহুত প্ৰিয়, আৰু সেই গতিকে লোভ লাগি যায়। আৰু বাকী ইয়াত দেখিছে নহয় সকলোবোৰ মোৰ যোগাৰ, আৰু বিশেষকৈ মই আপোনালোকৰ আগত কেমেৰাটো ভালদৰে দেখাব পৰা নাই, কাৰণ মই কেমেৰা ষ্টেণ্ড লগোৱা নাই, হাতেৰে দিয়ে কৰিছোঁ। আৰু যিখিনি পাৰিছোঁ বনাই যাওঁতে অলপ অলপ কৰি আপোনালোকক দেখাই গৈ আছোঁ, কাৰণ বহুতে হয়তো ঘৰৰ মানুহ কথা কৈছোঁ বেয়া পাব পাৰে কেমেৰাটো লৈ পেলাই। মই যিহেতু খানা বনাম, এইবিলাক কি কৰি আছে, এগৰাকী বোৱাৰী হয়, নহয় জানো? তো সেই গতিকে মোৰো ভাল নালাগে। তো সেয়েহে মই যদিও আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ, খুব সুন্দৰ কৰি বা ভালদৰে মই আপোনালোকক দেখাব পৰা নাই। তো যেই নহওক, এয়া হৈছে উতল আহি গ'ল। মই যেতিয়া পানী দিলোঁ মাংসখিনিত, তো উতল যেতিয়া আহিছে মই পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়িটো আগতীয়াকৈ দিব লাগিব, কাৰণ পিঠাগুড়িটো অলপ সিজিব লাগিব, নহয় জানো? পিঠাগুড়িটো মই গুড়ি কৰিয়ে দিছোঁ, চাউলৰ গুড়া, কিন্তু তথাপিও এটা সিজিবৰ বাবে এটা সময় লয়, নহয় জানো? তো সেই সময়কণৰ কাৰণে উতল আহিব দিব লাগিব। তাৰপাছত মই 10 মিনিট সময় উতলিবৰ বাবে এৰি দিছোঁ। তো এয়া উতলি হৈ গৈছে 10 মিনিট। তো এতিয়া সময় হ'ল তিলৰ। এতিয়া তিল দিব লাগিব আঞ্জাত, কাৰণ সকলোবোৰ খুব সুন্দৰকৈ সিজি গৈছে, মাংসটো সিজিলেই, আৰু এতিয়া পিঠাগুড়ি সিজিলে, আৰু এতিয়া নমাবৰ সময়ত আমি দিব লাগিব তিল। এয়া তিল মই এতিয়া দি দিছোঁ, আৰু তিল মই অলপ বেছিকৈ লৈছোঁ। দেখিছেনে, এখন প্লেটত পূৰা ভৰ্তি হৈ আছে। যিহেতু অলপ বেছিকৈ বনাইছোঁ, সেই গতিকে তিলৰ পৰিমাণটো বেছি, আৰু যদি আপুনি কমাই বনায় তিলৰ পৰিমাণটো কমকৈ দিব। বেছি দিলেও ইমান বেয়া নালাগে, কমাই দিলে বেয়া লাগিব, গতিকে আমি বেছিকেই দিছোঁ। তিলৰ আঞ্জাৰ যোনেই খাই পাইছে, নহয় জানো, তেওঁলোকেতো গম পায় কেনেকুৱা সোৱাদ হয়। মই কৈছোঁ মোৰ ফালৰ পৰা মই বহুত টেষ্টি পাওঁ, সেই গতিকে আপোনালোককো কৈছোঁ এদিনমান তিলৰ আঞ্জা ঘৰত বনাই খাবচোন। এনেদৰে মাংস হওক, মাছ হওক, যেনেদৰে পায় আৰু আপোনালোকে। আৰু তিলৰ চাটনিটো ক'বই নালাগে, কিমান ভাল লাগে, নহয় জানো? তো বন্ধুসকল, আপোনালোকে মোৰ এই তিলৰ আঞ্জা বনোৱা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত, নহয় জানো? আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই যাবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তো
তো বন্ধুসকল ফাইনেলি এই আঞ্জা বনি মোৰ হৈ গ'ল তিলৰ। এয়া দেখিছে মাংস। 5-10 মিনিটমান তিল দিয়াৰ পিছত উতলাই ৰাখিব লাগে। তাৰপিছত আপুনি আঞ্জাটো নমাই দিব। মোৰ ফাইনেলি সকলোবোৰ ৰেডি হৈ গ'ল। এতিয়া আলহী আহিব টাইম হৈছে, গতিকে দালি, চালাড, তিল আৰু এখন ভেজিটেবল চব্জি বনাইছিলোঁ। তো সকলোবোৰ ৰেডি কৰি ৰাখি দিলোঁ আৰু এটা কথা আপোনালোকে ক'ব যে আলহীক দেখোন নেদেখুৱালে, কাৰণ সকলোকে মোৰ মানে দেখাব ভাল নালাগে আৰু তেওঁলোকেও হয়তো ভাল নাপাব যে এই আজি খাব আহিছোঁ আৰু আমাক দেখাবলৈ আহিছে। তো সেই গতিকে মই আলহীক দেখুওৱা নাই, কেৱল মই যি বনাইছোঁ সেইবোৰহে আপোনালোকক দেখাই দিছোঁ আৰু আলহীক দেখুৱাটো মোৰ নাভাবোঁ যে তেওঁলোকক এয়া মাতি খুৱাইছোঁ কৰিছোঁ, এইবোৰ কৰিব মন নাই যিহেতু। তো মোৰ দেখাব মন আছিল তিলৰ আঞ্জা আপোনালোকক কেনেদৰে বনাওঁ বুলি। সেই তিলৰ আঞ্জাটো আপোনালোকক বিশেষকৈ মই বনাই দেখুৱালোঁ। বাকী চব্জিবোৰতো আপোনালোকক মই বনাই দেখুওৱা নাই নহয় জানো। তো এইবোৰ সকলো ঘৰত নৰ্মেলি বনোৱা হয় যিহেতু, সেই গতিকে মই দেখুওৱা নাছিলোঁ। শেষত বন্ধুসকল সঁচাকৈ মোৰ তিলৰ আঞ্জাখন কেনেধৰণে মই বনালোঁ, আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব। আৰু আগলৈকো মোৰ এনেধৰণৰ ভিডিঅ' চাবৰ বাবে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বন্ধুসকল